Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. Thumbnail saito apunaloke gome paise je aji video topic ki hobo. Mor aji video topic hoise je GU B.Ed entrance or ji exam hoy exam or center kot thake. Tar pisot migration certificate ki hoy, migration certificate kak lage, kio lage, tar pisot aru ফিজ কিমান মাইগ্ৰেশ্যন চাৰ্টিফিকেট উলিয়াত পইচা কিমান ল'ব, তাৰপিছত জিঅ'ত ৰেজিষ্ট্ৰেশ্যনৰ ফিজ কিমান ল'ব, এক্সামিনেশ্যন ফিজ কিমান হ'ব, এই সকলোখিনি কথা আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। গতিকে ফাৰ্ষ্ট কথা হ'ল যে জিঅ' এণ্ট্ৰেঞ্চৰ চেণ্টাৰ ক'ত থাকে, মানে জিঅ' B.Ed এণ্ট্ৰেঞ্চৰ চেণ্টাৰ, জিঅ' B.Ed এণ্ট্ৰেঞ্চৰ চেণ্টাৰ থাকে গুৱাহাটী, তেজপুৰ, ধুবুৰী, গোৱালপাৰা, নগাঁও, নৰ্থ লখিমপুৰ, বৰপেটা, যোৰহাট, মংগলদৈ, নলবাৰী, এইকেইখন জাগাতে মানে ঠাইতে জিঅ' B.Ed এণ্ট্ৰেঞ্চৰ চেণ্টাৰ থাকে। তাৰপিছত হ'ল যে মাইগ্ৰেশ্যন চাৰ্টিফিকেট কি, মাইগ্ৰেশ্যন চাৰ্টিফিকেট কি হয়? মাইগ্ৰেশ্যন চাৰ্টিফিকেট মানে হ'ল যে আপুনি এখন মানে আপুনি ছাপ'জ এনেকুৱা হ'ল যে আপুনি কিহৰ পৰা আপুনি যি গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন হয় সেইটো আপুনি USTAM বা ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি বা আছাম ডাউনটাউন ইউনিভাৰ্চিটি ইয়াৰ পৰা কৰিছে, কিন্তু আপুনি এতিয়া যিটো B.Ed হয় B.Edটো আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিব। তাৰ কাৰণে আপোনাক মানে সেই যে গুৱাহাটী বেলেগ ইউনিভাৰ্চিটিসমূহত যেন মানে আছাম ডাউনটাউন ইউনিভাৰ্চিটি, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি ইয়াত যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে সেই ৰেজিষ্ট্ৰেশ্যনটো কাটি আনিব লাগে। কাটি আনি কিনে আপোনাক মানে জিঅ'ত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া মানে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখনৰ দৰকাৰ পৰি যায়। তো সেইকাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগে। মানে আপোনালোকে একে সময়তে দুখন ইউনিভাৰ্চিটিত ৰেজিষ্টাৰ হ'ব নোৱাৰে। এখন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন থাকে সেইটো কাটি লৈ আহিব লাগে আৰু এইটোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট বুলি কোৱা হয়। আৰু মাইগ্ৰেশ্যন চাৰ্টিফিকেট কাক লাগিব? মাইগ্ৰেশ্যন চাৰ্টিফিকেট মই ইতিমধ্যে ক'লোৱে যে মাইগ্ৰেশ্যন চাৰ্টিফিকেট সেইসকলক লাগিব যিসকলে যিটো মানে B.Edৰ আগৰ যিটো ডিগ্ৰী হয় মানে গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা যিকোনো আৰু ডিগ্ৰী হওক সেইটো যিটো মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নলয়, বেলেগ ইউনিভাৰ্চিটি আছাম ডাউনটাউন ইউনিভাৰ্চিটি, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি বা যিকোনো ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁলোকক মানে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা BA গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা বাকী যিটো ডিগ্ৰী আছে মানে সেইটো কৰিছে তাৰ সেইসকলক মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন নালাগে। তাৰপিছত কেতিয়া লাগিব মাইগ্ৰেশ্যন চাৰ্টিফিকেট? মাইগ্ৰেশ্যন চাৰ্টিফিকেট এডমিশ্যনৰ সময়ত নালাগে। মাইগ্ৰেশ্যন চাৰ্টিফিকেট যেতিয়া আপোনালোকৰ মানে B.Edত যেতিয়া ৰেজিষ্ট্ৰেশ্যন মানে আপুনি B.Edত এডমিশ্যন ল'লা, B.Edত এডমিশ্যনৰ পিছত যেতিয়া এক্সামৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয় সেই সময়ত মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগে। মানে মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন নহ'লে ৰেজিষ্ট্ৰেশ্যন নহয়, তো তেতিয়া আপোনালোকক মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন ল'ব লাগিব। আৰু সেইখন যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অনলাইন কৰিবা তেতিয়া সেইখন মানে অনলাইন আপলোড কৰি দিব লাগে। তাৰপিছত মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে পইচা কিমান লাগে? মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে 10,000, 5,000, 5ৰ পৰা 10, এইবাৰ চাগে 10,000কৈ লৈছে নেকি, ভালদৰে গম নাপাওঁ। তথাপি সিমান এটা ভালদৰে গম নাপাওঁ মানে, বাট 10,000য়ে লৈছে চাগে এইবাৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট। মানে আপুনি যিখন ইউনিভাৰ্চিটিৰ পৰা কৰিছে সেইখন ইউনিভাৰ্চিটিত যাই কিনে আপোনালোকক মাইগ্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু সেইখন ইউনিভাৰ্চিটিত মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব আপোনালোকক। তাৰপিছত সেইখিনিয়ে। তাৰপিছত হ'ল যে জিঅ' ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান? আৰু এটা কথা লগতে যে মানে আপোনালোকে B.Edৰ এণ্ট্ৰেঞ্চ দিবৰ কাৰণে আপোনালোকক মাৰ্ক কিমান লাগিব, মানে আপোনালোকে আগতে যিটো গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তাতে আপোনালোকৰ কিমান পাৰ্চেণ্ট মানে মাৰ্ক কিমান পাৰ্চেণ্ট থাকিব লাগিব। যিসকল জেনেৰেল হয় তেওঁলোকৰ কাৰণে যি গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনত তেওঁলোকৰ 50% থাকিব লাগিব আৰু যিসকল ST, SC, OBC, PWD হয় তেওঁলোকৰ কাৰণে তেওঁলোকে মানে 45% থাকিলে হ'ব গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনত, আৰু জেনেৰেলসকলৰ কাৰণে 50% থাকিব লাগিব। আৰু এতিয়া কথা হ'ল যে জিঅ' ৰেজিষ্ট্ৰেশ্যন ফিজ কিমান হয়? জিঅ' ৰেজিষ্ট্ৰেশ্যন ফিজ সকলোৰে কাৰণে বেলেগ বেলেগ হয়। মানে যিসকলে আদাৰ ইউনিভাৰ্চিটিজ ষ্টুডেণ্ট উইথিন আছাম, মানে এইটো এইবাৰৰ হয়। মানে আমি যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল, আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এইটো নটিচ দিছিল জিঅ'য়ে, তো সেইটো মই আপোনালোকক কৈ দি আছোঁ। আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট উইথিন আছাম মানে আছামৰ ভিতৰত থকা আদাৰ ইউনিভাৰ্চিটি যেনে ৰয়েল গ্ল'বেল, আছাম ডাউনটাউন ইউনিভাৰ্চিটি এইবিলাক আছামৰ ভিতৰতে আছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত নহয়। আৰু তো সেইবিলাকৰ কাৰণে কিমান লাগিব? ৰেজিষ্ট্ৰেশ্যন ফিজ লাগিব 2,420 টকা, ইনৰলমেণ্ট ফিজ লাগিব 250 টকা,
ইলিজিবিলিটি ফিজ লাগিব 1210 টকা আৰু টোটেল ফিজ হৈ গ'ল 3880 টকা। এইটো হ'ল আদাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্ট উইদিন আছাম, অসমৰ ভিতৰত থকা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকলৰ কাৰণে এইটো লাগিব। ৰেজিষ্ট্ৰেশ্যন ফিজ 2420 টকা, এনৰলমেণ্ট ফিজ 2500 টকা, 250 টকা, ইলিজিবিলিটি ফিজ 1210 টকা আৰু টোটেল হ'ল 3880 টকা। যিসকলে আছামৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছে, মানে আদাৰ ইউনিভাৰ্চিটিজ ষ্টুডেণ্ট আউটছাইড আছাম, মানে যিসকল আছামৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছে, মানে যেনে মিজোৰামৰ ইউনিভাৰ্চিটিৰ কথা ক'ব পাৰি, USAমৰ কথা ক'ব পাৰি, যিসকলে সেইসকল অসমৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁলোকৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন ফিজ হয় সেইটো হ'ব 2420 টকা, এনৰলমেণ্ট ফিজ হ'ব 250 টকা, ইলিজিবিলিটি ফিজ হ'ব 9086 টকা, 86 মিনছ 86, তাৰপিছত টোটেল ফিজ হ'ব 11750 টকা। মানে যিসকলে অসমৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব 2420 টকা, এনৰলমেণ্ট ফিজ হ'ব 250 টকা, ইলিজিবিলিটি ফিজ হ'ব 9086 টকা আৰু টোটেল ফিজ হ'ব 11750 টকা। আৰু যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছে, মানে যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকক ইয়াতে দেখাইছে যে অলৰেডি ৰেজিষ্টাৰ্ড, মানে যিসকলে তেওঁলোকে অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিসকলে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে অলৰেডি ইউনিভাৰ্চিটিৰ ৰেজিষ্টাৰ্ড হৈ আছে। তো তেওঁলোকৰ কাৰণে কিমান লাগিব? ৰেজিষ্ট্ৰেশ্যন ফিজ 0, এনৰলমেণ্ট ফিজ 250 টকা, ইলিজিবিলিটি ফিজ 0, টোটেল লাগিব 250 টকা। মানে যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত মাত্ৰ 250 টকা লাগিছে এইবাৰ। তো এইটোৱে মানে ইউনিভাৰ্চিটি অনুযায়ী ফিজটো বেলেগ বেলেগ হৈছে। মানে যিসকলে অসমৰ ভিতৰত থকা গুৱাহাটী ইউনিভাৰ্চিটি নহয় বাট অসমৰ ভিতৰত থকা ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁলোকৰ কাৰণে টোটেল ফিজ হৈছে 3880 টকা, যিসকলে অসমৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁলোকৰ কাৰণে হৈছে 11750 টকা আৰু যিসকলে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁলোকৰ কাৰণে হৈছে 250 টকা। আৰু এতিয়া হ'ল যে এক্সামিনেশ্যন ফিজ, যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো এক্সাম হ'ব, এক্সামৰ ফৰ্ম ফিল আপৰ কাৰণে আপোনালোকক কিমান ফিজ লাগিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে যিটো এক্সামিনেশ্যন ফিজ হয়, এক্সামিনেশ্যন ফিজ এইবাৰ দিছিল গুৱাহাটী ইউনিভাৰ্চিটিয়ে 860 টকা আৰু মাৰ্কশ্বিট ফিজ দিছিল 200 টকা, মানে টোটেল হৈছে 1060 টকা। কিন্তু এই 1060 টকাটোৰ লগতে আপোনালোকক কলেজেও এটা মানে ফিজ দিয়ে, প্ৰেক্টিকেল এক্সামৰ ফিজ, লগতে কি আছিল আৰু এটা প্ৰেক্টিকেল এক্সামৰ ফিজ আৰু এক্সামিনেশ্যন চেণ্টাৰ যিটো হয় তাৰ ফিজ দিব লাগে কলেজক। তো সেনেকৈ মিলি কিবা এটা ফিজ মানে এইখিনি মিলি আৰু লগতে কিবা এটা ফিজ কলেজে যিটো ধৰি দিয়ে সেইখিনিও দিব লাগে। আৰু সেইটো কেনেকৈ দিব লাগে মানে, আৰু এইটো কিহত দিব নালাগে যে অনলাইন এপ্লাই কৰি গুৱাহাটী মানে অনলাইন পে' কৰি দিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিক, সেনেকৈ দিব নালাগে। এইটো আপোনালোকে কলেজে বেংক চালান দিয়ে, সেই বেংক চালানখন লৈ কিনে আপোনালোকে বেংকত যাব লাগে। বেংকত যাই কিনে পইচাখিনি ছাবমিট মানে জমা দিব লাগে, জমা দি কিনে সেই বেংকে এটা ৰিচিপ্ট ৰাখি কিনে আপোনালোককো এটা দিব, সেইটো আনি আকৌ আপোনালোকে কলেজত ছাবমিট কৰিব লাগে। পিছত কলেজে আপোনালোকক আৰু এটা ৰিচিপ্ট দি দিয়ে। তো এইটো হ'ল মানে ৰেজিষ্ট্ৰেশ্যন বা এক্সামিনেশ্যনৰ যিটো এপ্লাইৰ মানে প্ৰচেছ এইটোৱে হয়। তো এইখিনিয়ে, আৰু আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।